জ্যোতিপ্ৰসাদে কৈছিল বন্দুকৰ গুলিৰে আদৰ্শক হত্যা কৰিব নোৱাৰি। বন্দুকৰ গুলিৰে আদৰ্শক হত্যা কৰিব নোৱাৰি। আৰু ৰবীন্দ্ৰনাথে কৈছিল, যাক প্ৰশংসা কৰিব নোখোজা তাক নিন্দা কৰিব কলম হাতত নল'বা। জীৱনৰ বাটছোৱা যদি আমি ফহিয়াই চাওঁ তেতিয়াহ'লে দেখা পাওঁ জীৱনত কেতিয়াবা নহয় কেতিয়াবা বৰ বেয়াকৈ আমি উজতি খাওঁ। কিন্তু আমাৰ ধৈৰ্য, আমাৰ সাহস আৰু একাত্মবোধতাই আমাক জীয়াই থাকিবলৈ সম্বল দিয়ে। আৰু সেই সম্বল লৈ আমি জীয়াই আছোঁ। মোৰ পিছফালে থকা সেই মহাবাহু ব্ৰহ্মপুত্ৰ সদৃশ এটা বিশাল পুখুৰী, তেওঁ যুগ যুগ ধৰি জীয়াই আছে, যুগ যুগ ধৰি জীয়াই আছে, যুগ যুগ ধৰি জীয়াই আছিল আৰু থাকিব। ভূপেন হাজৰিকা, আমাৰ সকলোৰে প্ৰিয় ভূপেন হাজৰিকা, তেওঁ গানেৰেই ক'ব বিচাৰিছে এই সুন্দৰ প্ৰকৃতিৰ কথা। এই সুন্দৰ প্ৰকৃতিক লৈ তেওঁ বহু কবিতা, বহু গান ৰচনা কৰিছে আৰু তেওঁ গানেৰেই ক'ব বিচাৰিছে, সাগৰ সংগম কত না সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত, সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত। সাগৰ সংগম